বন্ধুসকল, আজি আপোনালোকৰ আগত মোৰ স্বৰচিত কবিতা তোমাক হয়তো ইংৰাজীত বেগাৰ আখ্যা দিয়া হয় পাঠ কৰিব ওলাইছোঁ। তোমাক হয়তো ইংৰাজীত বেগাৰ আখ্যা দিয়া হয়। সেইদিনা ৰমজানৰ অন্তিম ক্ষণ আছিল। মই ৰেস্তোৰাঁত আধা ভোজন কৰি বাকী টোপোলাটো লৈ আহিছিলোঁ একমাত্ৰ তোমাৰ বাবে। তুমি কোন বুলি যদি প্ৰশ্ন কৰা হয়, তোমাক হেনো ইংৰাজীত বেগাৰ বুলি কয়। তোমাক ইংৰাজীত হেনো বেগাৰ আখ্যা দিয়া হয়। মই তোমাক বিচাৰি ফুৰিছিলোঁ, বিষত চান মাৰি চলাথ কৰিলোঁ, তুমি নাই। তোমাক নেপাই আগবাঢ়ি আহিলোঁ এমাইল। হঠাৎ মই হয়তো তোমাক দেখিলোঁ। তোমাৰ ভৰি পতা দুখন নাছিল। তুমি মাটিত চুঁচৰি ফুৰিছা। ভিক্ষাৰ তাৰণাত। চুঁচৰণিত অতত তোমাৰ দেহৰ মঙহবোৰ চিৰাচিৰি দিছিল। নিগৰি উঠিছিল ৰক্তৰ টোপালবোৰ। তোমাৰ গা ভৰিৰ চিন চাব নাই। ক্ষতবিক্ষত মহ-মাখিৰ তোমাক আগুৰি ধৰিছে। তোমাৰ হাতত থকা খাদ্যৰ টোপোলাটো আগবঢ়াই দিলোঁ তোমালৈ। মোৰ হাতত থকা খাদ্যৰ টোপোলাটো আগবঢ়াই দিলোঁ তোমালৈ। তুমি সন্তোষেৰে মোৰ চকুত চাইছিলা। সেইদিনা মনত আছে মোৰ মনৰ বাঞ্ছা পূৰণ হৈছিল। মই আঁতৰি আহিলোঁ। তোমাক হয়তো ইংৰাজীত বেগাৰ বুলি কয়। তোমাক হয়তো ইংৰাজীত বেগাৰ আখ্যা দিয়া হয়। ধন্যবাদ।